हेलो नमस्कार और एतिया बजे 2टा आज पाकघरले आहुते देरी हल तो आज एको बनवाई हुआ ना एतियालेके तो एतिया बनाओ माछ आनिसे तो माछ बनाओ दिया और टमेटो और पियाज दी बनाई दिम दाली बनवाई हुआ आछे भात और तरकारी बनाब लागिब तो एतिया 2टा बाजी चाও किमान देरी হয় आधा घंटात हो जाबगे कोनो चिंता नाई बलक बनाओ चाय थको गए भात केटा पाती लওঁ गोटेखिनि माছ नबनाওঁ 4टा मानुह 4 पिसे बनाওঁ 4 पिस उलियाই बाकीखिनि फ्रिजत राखों माছটো কেঁচাই বনাম ফ্ৰাই নকৰোঁ কেঁচা মছলা খানি কেনে বনাই দিম আৰু ৰব আগত ভাতটো কাঢ়ি লওঁ বিলাহী পিঁয়াজ ৰচুন আৰু আদা অলপ আৰু কেঁচা জলকীয়া আৰু লাষ্টত অলপ धनिया पात दी दी और पूरा माखी केने एनेके बनाई लওঁ केঁচাই बनाओ फ्राई नकरों और बलक तेने बनाओ और आज पेटो आछे एखिनिও आजिए बनाई दिम कारण माछर पेटो पिछदिनाखन बनाले बेছি ভাল नालागे আজি आनिছে तो आजिए बनाई दिम चाই থাকক केनेके बनाओ काटला माছ है काटला बा भोको माछ और ये मसलाखिनि पिसि ललो जिबो पियाज बिलाही और रसुन टसुन आছিলে एबो इखिनि तार पिছত इते एकेलगे याते दी दिम पिया माछते এই मसलाखिनि दी दिम याते निमक हालधि जीरार गुड़ा धनियार गुड़ा अलप ये काश्मीरी रेड चिली पाउडर इते जला ना तो खाली कलर कारण जला बेसि निदिও कारण मोर लड़ाके खाए बेसि खाए कि जला किन्तु बेसि नाखाय अलप कमके खाए केঁচা मिठाते बस এইখিনি এতিয়া গোটেইখিনি খানি লম যোনে যোনে কেঁচা মাছ খায় কেঁচা মাছ মানে কি ফ্ৰাই নকৰা तो एनेके एबार खाई चाब पारे भाले लागे खाई हाजबेंडे खाई भाले पाए कारण आमी दुटाई खुआ मानुह तो ये कारणे हाजबेंडर कथा कैसो हि खाई भाले पाए और एनेओ मोरो भाल लागे एटो टेस्ट एतिया आमी बनाओ आहक याते एतिया मिठातेल दिम अलप मिठातेल कोला जीरा और एक केराही तो लेटर भी ना भाई लोहार केराही है कारण कोला और एक लोहार केराही तो बनाई ভাল लगे बाकी और आछे केराही किन्तु এই केराही बनाई ভাল लगे এই कारणे याते बनालो तेलखिनि गरम हो कोला जीरा दिलु एतिया এই जोनखिनि माछ खाना আছে एतिया याते দি দিম मसला पिसिलो तो पानी दी आउ खाली याते दी दिम याते गामलाটো दी दिम तार पिछते खाली याते दी दिम दियार लगे लगे अलप समय लारि দিব পিছত আর নালাৰিব कारण কি ভাঙি যোৱাৰ চান্স থাকে কেঁচা মাছ হয় তার পিছত এতিয়া হাই ফ্লেমত হবলে দিয়ক এতিয়া আৰু লাৰিব নালাগে अलग देरी उतलिब दियक उतलार पिছত जेतिया पानी हिकाई যাব तेतिया आरो अलमान हिलाई दिले हल एतिया रुइब नालागे माछर पेटु तार पिছত बेंगेना बिलाही जलुकिया पियाज पियाजर पात
নাথাকিলে নালাগে দিবলৈ, এইটো কোনো চিজনতে পোৱা নাযায়, সেইকাৰণে এইটো অপশ্যনেল হয়, থাকিলে দিব নাথাকিলে নালাগে। আৰু অলপ ৰচুন বাটা মিলাই লওঁ গোটেইবোৰ একেলগে। নিমখ সোৱাদ অনুসাৰে, তাৰপিছত অলপ কেঁচা তেল, হালধি, জলকীয়াৰ গুড়া, জিৰাৰ গুড়া, ধনিয়াৰ গুড়া, এতিয়া গোটেইবোৰ সানি কেৰাহী বহাই দিলে খাম। বলক এতিয়া মাছটো চাই লওঁ। বহুতখিনি পানী শুকাই গ'ল, এতিয়া লৰাই গ'ল। একবাৰ প্ৰথমতে মই লৰাইছিলোঁ, তো এতিয়া আৰু এবাৰ লৰাই চাওঁ কিমান দেৰি আছে, জলদি ধৰিছে। প্ৰথমতে হাই ফ্লেম দিব, তাৰপিছত যদি অলপ তলত ধৰা ধৰা যেন লাগে তেলে ফ্লেমটো ল' কৰি অলপ লৰাই দিব। এতিয়া নিমখটো টেষ্ট কৰি ধনিয়া পাত দিলে তৰকাৰী ৰেডি। ধনিয়া পাত দি অলপ হিলাই নমাই দিলেই হ'ল। আপোনালোকে এনেকুৱা টেষ্ট কেনেকুৱা লাগে কমেণ্টত জনাব, আৰু ভালেই লাগে, খাই চাব একবাৰ। তেতিয়া তৰকাৰীটো বহুত সাৱধানেৰে হিলাব লাগে, কাৰণ কেঁচা মাছটো ফ্ৰাই কৰা নহয় যে, সেইকাৰণে ভাঙি যোৱাৰ চান্স থাকে। গতিকে যেতিয়া ঢাকন দি ফ্লেমটো বন্ধ কৰিলে তৰকাৰী ৰেডি। এতিয়া বলক মাছৰ পেটুখিনি পটক কৰি বনাই লওঁ, বেছি টাইম নালাগে, হৈ যাব পটককৈ। অলপ তেল দিম, অলপেই তেল দিব, কাৰণ মাছৰ তেলতো তেল থাকে, আৰু এক্সট্ৰা তেল মই তাতে কেঁচা তেল দিছোঁ, আৰু ইয়াতে অলপ তেল দিছোঁ। আৰু এতিয়া তেলখিনি গৰম হৈছে, এতিয়া এই মাছৰ পেটুখিনি খানা আছে যে, এইবোৰ ইয়াতে এতিয়া দি দিম। এইখিনি এতিয়া অলপ হাই ফ্লেমত ভাজিম, তাৰপিছত ভাজা হোৱাৰ পিছত ফ্লেমটো স্ল' কৰি দিম। তাৰপিছত মাজে মাজে হিলাব আৰু ঢাকন দি পানী নিদিয়া কৰি বনাই ৰাখিম। ভাজা হয়, ঢাকন দি অলপ হ'বলৈ দিয়ক, হাই ফ্লেমেই আছে। আৰু অলপ পিছত লৰাই যদি ধৰে তেতিয়াহ'লে ফ্লেমটো স্ল' কৰি দিম। গুড মৰ্ণিং, নমস্কাৰ। আজি হৈছে নেক্সট ডে'। কালি কণ্টিনিউ কৰিব পৰা নাই। কালি ঘৰত ভাত বনোৱাৰ পিছত ঘৰলৈ মানুহ আহিল, তাৰপিছত এনেকৈ মানুহৰ লগত কথা চথা পাতোঁতে দেৰি হৈ গ'ল, ভাত খাওঁতেও দেৰি হৈ গ'ল। তাৰপিছত কালি বহুত কাপোৰ ধুইছিলোঁ, ভাত বনাওঁতেও দেৰি হ'ল, তো সেইকাৰণে আবেলি আৰু ব্লগ নকৰিলোঁ। আৰু আজি হৈছে নেক্সট ডে'। আজি এতিয়া বাজিছে আপোনাৰ 9টা। ছোৱালীজনী স্কুল গ'লগৈ, আমিও চাহ তাহ খালোঁ। দেউতাক গৈছে তললৈ ঘৰৰ কিছুমান বজাৰ কৰিবলৈ, তাৰপিছত আছে বাহিৰত। তাৰপিছত ঘৰৰ একো কাম হোৱাই নাই, আৰম্ভ কৰাই নাই। যাওঁ এতিয়া চব ঘৰৰ কাম কৰোঁগৈ। কালি ভিডিঅ'টো সমাপ্ত কৰা নাছিলোঁ, তো আজি আৰু বেছি লাম্বা নকৰোঁ ভিডিঅ'টো। তো আজিৰ বাবে ইয়াতে সামৰোঁ। তো আজিলৈ আহোঁ, বাই বাই, গো বাই, চি ইউ, বাই বাই, চি ইউ।